সেইফালে এজন মানুহ আছে গম পাইছেনে এনেকুৱাকৈ চাই আছে মানে কি কম মোৰ লাজ লাগি গৈছে গম পাইছেনে ए उठाले रे देवा उठाले रे बाबा मुझे अमीर को नहीं रे ये दो गरीबों को उठा আজি আপোনালোকৰ কাৰণে এটা মানে বহুত সহায়ৰ হাত আগবঢ়াবলৈ আহিছোঁ গম পাইছে बाय बाय टाटा गुड बाय गया মানে কি হৈছে এই গৰমখনত ন বহুত বেছি গৰম পৰিছে আপোনালোকেতো ফেন বহুত লগায় এসি হোক ফেন হোক আমার ঘৰত কিন্তু একো নাই लेकिन सुन के अच्छा लगा হয় দে এটো ফালতু কৰা নাই মই হসা কৈছো কি জানে বহুত লাইনৰ বিল উঠিছে সেইবিলাকৰ কাৰণে মই এটা সলিউশন আনিছো গম পাইছে কি হৈছে আপোনালোকে ওপৰত যে মই হেইটো দিছো ন লিংকটো দিছো সেই লিংকটো ক্লিক কৰিব আৰু কি কৰিব সেই লিংকটো ক্লিক কৰি কেনে চাব চাই কেনে আপোনাক মই সেই লিংকটোৰ এটা নাম্বাৰ দিছো সেই নাম্বাৰটোত কল কৰিব মানে সেই নাম্বাৰটোত কল কৰিব আৰু আপুনি সকলো ধৰণৰ হেল্প পাই যাব কি জানে কোনোবাৰ যদি লাইনৰ বিল বহুত উঠিছে বহুত লাইনৰ বিল উঠি আছে এইকেইটা দিন আপোনাক এইকেইটা দিন লাইনৰ বিল কাটিব লাগে মানে একদম অফ কৰিব লাগে লাইনৰ তো মই এইটো একদম মিছা কথা কোৱা নাই মই একদম সঁচা কথা কৈছোঁ বিদ্যা শপত আপোনালোকে মানে নামানে আপোনালোকে গৰমৰ দিনকেইটা একদম লাইনৰ বিল দিবই নালাগে এই লিংকটোত ক্লিক কৰিব খালি গম পাইছে আৰু এইবিলাক যে আপোনালোকে দিনে ৰাতি ফেন চলাই থাকি কি হয় বাবে আপোনালোকৰ তাত বিচনী নাই নেকি বিচনীখন চলাব সেইটো মই কৈছোঁ এডভান্সত কৈছোঁ যে বেয়া নাপাব কিন্তু এডভান্সত কৈছোঁ বিচনীখন চলাব আৰু কি কৰিব এনেকুৱা বিচনী ঘূৰাই ঘূৰাই কি হ'ব জানে এক্সাৰসাইজ হ'ব लगा लिया सब कुछ पता लगा लिया मैंने अपने दिमाग का इस्तेमाल करके सब कुछ पता लगा लिया এইটো আপোনালোকে কৰিব ইমান কমাৰ পৰা নহ'ব मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है नहीं ये हम यहाँ पे क्या গম পাইছে ইমান কমাৰ পৰা হ'লে কি হ'ব জানে আপোনালোকে এনেকুৱা মুটুৱা হৈ যাব ফেনৰ বতাহ খাই খাই গম পাইছে আৰু সেইটো আৰু যদি আপোনালোকক ফেনৰ বতাহ খোৱাৰ ইচ্ছা আছে তো সেই লিংকটোত ক্লিক কৰিব আৰু যেটো নাম্বাৰ আহে সেইটোত কল কৰিব আৰু আপোনাৰ যিখিনি প্ৰব্লেম আপুনি কৈ দিব যে মোক লাইনৰ বিল কাটিব লাগে এটা আপোনালোকে যি কৰে কৰিব এই সেইফালে এজন মানুহ আছে গম পাইছেনে এনেকুৱাকৈ চাই আছে মানে কি কম মোৰ লাজ লাগি গৈছে গম